কথা কব বিচাৰিছো যিহেতুকে দেশত আজি সাংঘাতিক ধৰণে কৰোনা ভাইৰাছৰ যি সংক্ৰমণ ৰূপ ধাৰণ কৰিছে যাৰ ফলস্বৰূপে সাংঘাতিক ধৰণে দেশত তিলকৈ এই কৰোনা ভাইৰাছৰ কাৰণে মানুহ মৰিবলগীয়া হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো ভয়ানক ৰূপত বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী কৰোনা। বিশ্বব্যাপী সংক্ৰমিত হোৱা কৰোনা মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে অসমতো ভয়ানক ৰূপ ধাৰণ কৰিছে। এনে সময়তে কৰোনা মহামাৰীৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিজক সজাগ হৈ থাকিবলৈ ওদালগুৰি জিলাৰ ভেৰগাঁৱত আঠাৰীঘাট আদিবাসী ছাত্ৰ সন্থাই জনসাধাৰণক সজাগ সচেতন কৰিবলৈ আহ্বান জনায়। সাংঘাতিক ধৰণে সংক্ৰমণ কৰি আহে সব মানুষগুলাকে ওরাইজনে আমাদের সব বাগানগুলা আমি এলার্ট করে দেওয়া হয়েছে যাতে কেউ নিজের মুখ সে মাস্কটাকে নাই হটায় সবাই যাতে মাস্কগুলো পিঁধে ওটা যেন সবাইকে অনুরোধ থাকলো আর সঙ্গে সবাইকে টাইমে নিজের হাতগুলা সঙ্গে ধুতে দেন। ডিমাকুছিৰ আঠাৰীঘাট আচাৰ এটা সজাতি দলে আঠাৰীঘাট চাহ বাগিচাত প্ৰৱেশ কৰি চাহ শ্ৰমিক তথা সমগ্ৰ অঞ্চলৰ জনসাধাৰণ শংকিত নহয় সজাগ থাকিবলৈ আহ্বান জনায়। বাগিচাই প্ৰৱেশ কৰি চাবোনেৰে হাত ধুই চেনিটাইজাৰ মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সকলোকে ঘৰত থাকিবলৈ অনুৰোধ জনায় আদিবাসী ছাত্ৰ সংগঠনটোৱে। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড। ছাত্ৰ সন্থা আছা আটাৰীঘাট আঞ্চলিক সমিতিয়ে আজি আটাৰীঘাট চাহ বাগিচা অঞ্চলবিলাকত যি সাম্প্ৰতিক সময়ত দেশত যিহেতুকে সাংঘাতিক ধৰণে COVID-19 কৰোনা ভাইৰাছে মাৰাত্মক অৰ্থাৎ সাংঘাতিক ধৰণে সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে। যাৰ ফলস্বৰূপে আজি আমি চাহ বাগিচা অঞ্চলসমূহত বাগিচাই আমি প্ৰৱেশ কৰিছোঁ, লাইনে প্ৰৱেশ কৰি আৰু কৰ্মৰত চাহ শ্ৰমিকসকলক আমি সজাগ আৰু সচেতন কৰাৰ নিমিত্তে আজি আমি এই মাইক যোগে আমি ঘোষণা কৰিছোঁ আৰু ৰাইজক সজাগ আৰু সচেতন কৰিবৰ কাৰণে আমি এনাউন্সমেণ্টসমূহ দিছোঁ। কাৰণ এটাই কথা চাওক, আজি দেশত যিহেতুকে তিলকৈ মানুহ মৰিব ধৰিছে এই কৰোনা ভাইৰাছৰ কাৰণে। যাৰ ফলস্বৰূপে আমি যদি এই কৰোনা ভাইৰাছৰ পৰা যদি মুক্ত হ'ব লাগে, নিৰাময় যদি হ'ব লাগে, নিশ্চিতভাৱে আমি সজাগ আৰু সচেতন হ'ব লাগে। সেইকাৰণে আমি আজি চাহ শ্ৰমিক ৰাইজক আমি এটাই কথা আহ্বান জনাব বিচাৰিছোঁ আৰু এটাই কথা তেখেতসকলক আমি বুজাইছোঁ যে কোনো চৰকাৰৰ যি নীতি নিৰ্দেশনা আমি তেখেতসকলে দিছে এই নীতি নিৰ্দেশনাসমূহ যাতে তেখেতসকলে আখৰে পালন কৰে তাৰ কাৰণে তেখেতসকলে আহ্বান জনাইছোঁ। যিহেতুকে এই মুখত যিহেতুকে মাস্কখন কম্পালচৰি অৰ্থাৎ বাধ্যতামূলকভাৱে যাতে পৰিধান কৰে, কোনো যাতে ঘৰৰ পৰা ওলাওঁতে মাস্কখন পৰিধান নকৰাকৈ যাতে ওলাই আহিব নোৱাৰে, মাস্কখন পৰিধান কৰিবই লাগিব। এই কথাটো তেখেতসকলক আমি সতৰ্ক কৰি দিছোঁ আৰু লগতে যে সঘনাই যে চাবোনেৰে যে হাত ধুব লাগে আৰু চেনিটাইজাৰ যে হাতত ঘঁহিব লাগে সেই কথাবিলাকো তেখেতসকলক আমি বুজাই দিছোঁ। যেতিয়া ৰাতিপুৱা আমি আহোঁ 7টা বাজি আমাৰ 8টা বাজি আমি আহোঁ তেতিয়াই চাহেবে কৈ দিয়ে যে দূৰ পাহি দিব লাগে আৰু ওচৰত থাকিব নালাগে বুলি কয় আৰু সিহঁতকো সুধিছা। তাৰপিছত চাবোন দিয়ে, আমাক বাগানত চাবোন দিয়ে আৰু মাস্কটো দিয়ে আৰু চেনিটাইজাৰ দিয়া নাই। চাবোন সদায় দিয়ে, লেকিন চাবোনটো সদায় দিয়ে আৰু চেনিটাইজাৰ দিয়া নাই। তাৰপিছত আৰু আমি কিবা ৰচা লগা আছে, ৰচাটো আমি দূৰকৈ মানে এটা দাগি দিয়া হৈছে, মানে যেনেকুৱা 6 ফুট মানুহ থাকে আৰু তেতিয়ালৈকে মানে মানুহ থিয়া হৈ ফালে ওজন কৰে। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.